আসসালামু আলাইকুম আসাম ফিচাৰ পৰা মই ফাৰুক আব্দুল সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'খনৰ আমাৰ মূল টপিক হ'ব যে আপোনাৰ এটা পুখুৰী আছে, পুখুৰীখনত কি মাছৰ ফাৰ্মিং কৰিব এইটো হয়তো আপুনি নাজানে। কোনটো ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপোনাৰ প্ৰফিট হ'ব, লাভ হ'ব সেইটো হয়তো আপোনাৰ জানা নাই। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কথাটো হৈছে কি, পুখুৰীখন আপোনাৰ আছে, পুখুৰীখনৰ আপোনাৰ হয়তো 2 ফুট দ হ'ব পাৰে, পুখুৰীখন হয়তো 5 ফুট 10 ফুট 20 ফুট দ হ'ব পাৰে। ইয়াৰ ভিতৰত কি কি ধৰণৰ মাছৰ আপুনি ফাৰ্মিং কৰিব পাৰিব এই বিষয়ে আপোনালোকে জানিব পাৰিব। কাৰণটো হৈছে কি, পুখুৰীত আপুনি মাছৰ ফাৰ্মিং কৰিব, আপোনাৰ পুখুৰীটো কেনেকুৱা ধৰণৰ হয়, পুখুৰীৰ বেছি দ আছে না কম দ আছে, এইখিনিৰ ওপৰত ভিত্তি কৰি আপুনি মাছৰ ফাৰ্মিং কৰিব লাগিব। আপুনি যি টি মাছৰ ফাৰ্মিং কৰিলে আপোনাৰ প্ৰফিট নহ'ব। হয়তো মাছৰ ফাৰ্মিং আপোনাৰ হৈ যাব কিন্তু মাছৰ প্ৰফিট নাপাব। কোনটো ধৰণৰ মাছৰ আপোনাৰ কিমান পানী প্ৰয়োজন হয় সেইখিনি আপোনাৰ জানা থাকিব লাগিব। সেইখিনি আপুনি জানি শুনি ভালকৈ আপুনি মাছৰ ফাৰ্মিং কৰিব লাগিব। কাৰণ মাছৰ পানী দৰকাৰ, মাছৰ জেগাটো মেইন নহয়, মাছৰ পানীটো মেইন। পানীটো আপোনাৰ থাকিব লাগিব। পানী এটা পৰিমাণ আছে, নিৰ্দিষ্ট এটা মাপ আছে। এই মাপ মতে আপোনাৰ যদি পুখুৰীত পানী থাকে তেতিয়াহ'লে আপোনাৰ মাছৰ ফাৰ্মিং 100% হ'ব আৰু 100% আপুনি ছাকচেছ হ'ব পাৰিব। সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ আজিৰ ভিডিঅ'খন বনোৱা হৈছে। আপোনালোকে আমাৰ আজিৰ ভিডিঅ'খনত A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে কি, আপোনাৰ পুখুৰী এখন আছে, পুখুৰীখনৰ দ হৈছে 2 ফুট বা 3 ফুট। 2 ফুট দ বা 3 ফুট দ পুখুৰীত আপুনি মাছৰ ফাৰ্মিং কৰিব। শিঙি, মাগুৰ, কাৱৈ এইবিলাক মাছ আপুনি ফাৰ্মিং কৰিব পাৰিব। এইবিলাক মাছৰ বাহিৰে আপুনি বেলেগ মাছ আপুনি ফাৰ্মিং নকৰাটো ভাল হ'ব। আৰু এইবিলাক মাছৰ বাহিৰে যদি বেলেগ মাছ আপুনি ফাৰ্মিং কৰে তাতে আপোনাৰ অক্সিজেন শ্বৰ্ট হ'ব। অক্সিজেনৰ ভিত্তি কৰি মাছৰ হজম শক্তিটো বাঢ়ি যায়, আহাৰ হজম কৰিব পাৰে। আৰু 2 নম্বৰ হৈছে কি, 4 পৰা 6 ফুট যদি আপোনাৰ পুখুৰীৰ দটো হয় বা 7 ফুট দ হয় তেতিয়াহ'লে আপুনি ইয়াত কি কি ধৰণৰ মাছৰ ফাৰ্মিং কৰিব পাৰিব। ইয়াত আপুনি ফাৰ্মিং কৰিব পাৰিব শিঙি, মাগুৰ, কাৱৈ, পাভ, গুলচা, টেঙৰা, আপোনাৰ যি ধৰণৰ অসমৰ ভিতৰত মাছ আছে এভৰিথিং সকলো মাছৰ আপুনি ফাৰ্মিং এইখন পুখুৰীত আপুনি কৰিব পাৰিব। মানে পুখুৰীৰ চাইজটো ডাঙৰ সৰুৰ লগত কোনো কথা নাই, যিকোনো ধৰণৰ আপুনি মাছৰ ফাৰ্মিং কৰিব পাৰিব। এইখিনি হয়তো জানিলে। আৰু ইয়াৰ ভিতৰত যদি 7 ফুটৰ পৰা 20 ফুটলৈকে দ হয় পুখুৰীত, এইখন পুখুৰীত আপুনি কি মাছৰ ফাৰ্মিং কৰিব। এইখন পুখুৰীত ধৰি লওক 10 ফুট দ হৈছে পুখুৰীখন বা 20 ফুট দ হৈছে, এইবিলাক পুখুৰীত আপুনি তেলাপিয়া মাছৰ ফাৰ্মিং কৰিব পাৰিব আৰু পাঙ্গাছিয়াছ মাছৰ ফাৰ্মিং কৰিব পাৰিব, ৰৌ মিৰ্গা মাছৰো ফাৰ্মিং কৰিব পাৰিব। ইয়াৰ ভিতৰত ৰৌ মিৰ্গা মাছৰ যদি আপুনি ফাৰ্মিং কৰে, আপুনি যে এৰিব, এৰাৰ সময়ত এটা মাছৰ ৱেইট হ'ব লাগিব কমচে কম 1 কেজি। 1 কেজি চাইজৰ মাছটো যদি আপুনি এইখন পুখুৰীত এৰি দিয়ে, ইমান হাইট থকা পুখুৰীত, মানে 20 ফুট হাইট থকা 15 ফুট হাইট থকা পুখুৰীত এৰে, তেতিয়াহ'লে আপোনাৰ ভাল হ'ব। নহ'লে আৰু যদি সৰু পোনা এৰি দিয়ে, 100 গ্ৰাম 200 গ্ৰাম চাইজৰ মাছ এৰে, তেতিয়াহ'লে ইমান ভাল নহ'ব। তাৰ কাৰণটো হৈছে কি, মাছ যিমান ডাঙৰ হ'ব ইমানেই মাছৰ গাত শক্তি থাকিব, ইমানেই তলত যাব পাৰিব, ইমানেই তলত গৈ পেলাই মাছে বসবাস কৰাৰ সুবিধা এটা হ'ব। সেইটো কাৰণে এইবিলাক পুখুৰীৰ কাৰণে ডাঙৰ মাছ আপোনাৰ এৰিব লাগিব। আৰু তেলাপিয়া মাছ যদি এৰে বেছি দ থকা পুখুৰীত, তেতিয়াহ'লে তেলাপিয়া মাছৰ ক্ষেত্ৰত হৈছে কি, আপুনি বেলেগ জেগাৰ পৰা নাৰ্ছিং কৰি, মানে বেলেগ জেগাত আপুনি নাৰ্ছিং কৰিব তেলাপিয়া পোনা আনি পেলাই। এই পোনা আনি পেলাই নাৰ্ছিং কৰি 100 গ্ৰাম চাইজ যেতিয়া নেকি হ'ব, 10 পিছত 1 কেজি যেতিয়া হ'ব, সেইটো সময়ত আপুনি এইখন পুখুৰীত আৰামত এৰিব পাৰিব। কোনো ধৰণৰ ভেজাল নহ'ব, আপুনি আৰামত এৰিব, আৰামতেই ফাৰ্মিং হ'ব। আৰু পুখুৰীখনত তেলাপিয়া মাছৰ যদি ফাৰ্মিং কৰে, তেলাপিয়া মাছৰ পুখুৰীখনৰ মানে আয়তনটো হ'ব লাগিব, ডাঙৰ সৰুৰ লগত কথা আছে। 1 বিঘা পুখুৰীত আপুনি তেলাপিয়া মাছৰ ফাৰ্মিং কৰিব পাৰিব। তাতকৈ সৰু যদি হয় তেতিয়াহ'লে ইমান ভাল ৰিজাল্ট নাহিব। আৰু যদি 5 বিঘা 6 বিঘা হয় কোনো অসুবিধা নাই, ফাৰ্মিং কৰিব পাৰিব। আৰু আপুনি যদি পাঙ্গাছিয়াছ মাছৰ ফাৰ্মিং কৰে, পাঙ্গাছিয়াছ মাছ আপুনি আৰামত ফাৰ্মিং কৰিব পাৰিব। পাঙ্গাছিয়াছ মাছ ফাৰ্মিং কৰাৰ আগত আপুনি এটা চিন্তা কৰিব লাগিব, পাঙ্গাছিয়াছ মাছে কিন্তু আহাৰ বেছি খায়। আপুনি কমাৰ্চিয়েল ফিড যদি আপুনি পাঙ্গাছিয়াছ মাছৰ আহাৰ হিচাপত আপুনি দিয়ে, তেতিয়াহ'লে আপোনাৰ যিমানখিনি আপুনি ইনভেষ্ট কৰিব সিমানখিনি হয়তো ৰিটাৰ্ণ নহ'বও পাৰে, মানে লাষ্টত গৈ পেলাই আপুনি হয়তো লছ খাব পাৰে। এইটোৰ ওপৰত ভিত্তি কৰি আপুনি চিন্তা এটা কৰি মাছৰ ফাৰ্মিং আৰম্ভ কৰিব। পাঙ্গাছিয়াছ মাছৰ ফাৰ্মিং কৰিবলৈ হ'লে আপুনি
হয়তো কমাৰ্চিয়েল ফিডৰ বাহিৰে বেলেগ ফিড আপোনাৰ বা বেলেগ খাদ্য আপোনাৰ খুৱাব লাগিব। বেলেগ খাদ্য খুৱাই যদি তেতিয়াহ'লে আপোনাৰ প্ৰফিট হ'ব, 100% হ'ব, কোনো ধৰণৰ ভেজাল নাই। আপুনি আৰামত এনেকুৱা পুখুৰীত আপুনি ফাৰ্মিং কৰিব পাৰিব। 10 ফুট 15 ফুট 20 ফুট দ পুখুৰীত আপুনি পাঙ্গাছিয়াছ মাছৰ কাৰণে ফাৰ্মিং বহুত ভাল হ'ব আপোনাৰ। আৰু এইখন পুখুৰীত কি হ'ব, পাঙ্গাছিয়াছ মাছ যিহেতু অক্সিজেন কম হ'লেও চলি যায়, সেইটো কাৰণে এইখন পুখুৰী পাঙ্গাছিয়াছ মাছৰ কাৰণে বহুত ভাল। আপুনি আৰামত ফাৰ্মিং কৰিব পাৰিব। এতিয়া কথাটো হৈছে কি যে 2 ফুট আৰু 3 ফুট যিটো পুখুৰী হ'ব দ, এইখন পুখুৰীত যদি আপুনি শিঙি, মাগুৰ বা কাৱৈ এইবিলাক মাছ ফাৰ্মিং কৰে, এইবিলাক মাছ ফাৰ্মিং কৰিলে আপোনাৰ লাভ হ'ব নিশ্চয়। তাৰ কাৰণটো হৈছে কি, এইবিলাক মাছে অক্সিজেনটো বাহিৰৰ পৰা লয়। পানীত অক্সিজেন থাকিব লাগে, অক্সিজেন নাথাকিলেও নহ'ব। অক্সিজেন নাথাকিলে কি হ'ব, পানী লেতেৰা হৈ যায়, পানী দুৰ্গন্ধ হৈ যাব, পানী বেয়া হ'ব। এই অক্সিজেন থাকিব লাগিব। অক্সিজেন ইমান বেছি যদি নহয় তেতিয়াহ'লেও চলি যায়। তাৰ কাৰণটো হৈছে কি, এইবিলাক মাছে বাহিৰৰ পৰা অক্সিজেনটো ল'ব পাৰে ওপৰৰ পৰা। সেইটো কাৰণে আৰামত আপোনালোকে এইবিলাক মাছ আপুনি ফাৰ্মিং কৰিব পাৰিব। শিঙি আৰু কাৱৈ, মাগুৰ মাছ, এইবিলাক মাছ আপুনি ফাৰ্মিং কৰিব লাগিব। আজিৰ দিনত অসমত বিলুপ্ত হৈ গৈছে এইবিলাক মাছ। এইবিলাক মাছৰ অকণমান গুৰুত্ব দিব লাগে। আমাৰ কিন্তু আছাম ফিছ হেচাৰী হয়। আছাম ফিছ হেচাৰীত আপুনি বেলেগ মাছৰ কোনো ধৰণৰ মাছ আপুনি প্ৰডাকশ্যন নাপাব। অকল শিঙি, মাগুৰ, কাৱৈ, বিলুপ্ত হৈ যোৱা যিবিলাক মাছ আছে, এইবিলাক মাছৰ আমি প্ৰডাকশ্যন কৰোঁ, এইবিলাক মাছৰ ব্ৰিডিং কৰোঁ। আমাৰ পৰা এইবিলাক মাছৰ আপোনাৰ লৈ যাব পাৰিব। আৰু এইবিলাক মাছ আপুনি কিয় গুৰুত্ব দিব লাগিব, এইবিলাক মাছ গুৰুত্ব দিয়াৰ মেইন কাৰণটো হৈছে কি, বৰ্তমান সময়ত এইবিলাক মাছৰ বহুত আপোনাৰ চাহিদা আছে। এইবিলাক মাছ আপুনি য'তে ত'তে নাপাব। এইবিলাক মাছ আপোনাৰ যদি ফাৰ্মিং আকাৰত আপোনালোকে ফাৰ্মিং নকৰে, বনৰীয়া মাছ আজিকালি নাপাব। বনৰীয়া মাছ আজিকালি নোপোৱা হৈ গৈছে। যিটো পথাৰত আগৰ দিনত আমি মাছ পাইছিলোঁ, আজিৰ দিনত নাপাওঁ। আজিৰ দিনত মাছ পাবলৈ হ'লে ফাৰ্মিং যিবিলাক মাছ হয়, সেইবিলাক মাছ আমাৰ পাবলগীয়া হয়। কিন্তু মেইন কাৰণটো হৈছে কি, এইবিলাক মাছ বিলুপ্ত হৈ গৈছে। আমি যদি এইবিলাক মাছৰ সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে আমাৰ অসমত কোনে সংৰক্ষণ কৰিব? আমি সকলো মিলি পেলাই এইবিলাক মাছ আমি আজিৰ দিনত আকৌ ৰিটাৰ্ণ ঘূৰাই আনিব লাগিব, গুৰুত্ব এটা দি পেলাই। আৰু এইবিলাক মাছৰ খৰচ হৈছে, 1 বিঘা পুখুৰীত যদি আপুনি মাছৰ ফাৰ্মিং কৰে, শিঙি মাছৰ ফাৰ্মিং কৰে যদি, তেতিয়াহ'লে 3 পৰা 4 লাখ টকা আপোনাৰ ইনভেষ্ট হ'ব। আৰু যদি পাভ মাছৰ ফাৰ্মিং কৰে, তেতিয়াহ'লে 4 পৰা 5 লাখ টকা ইনভেষ্ট কৰিব লাগিব। আৰু মাগুৰ মাছৰ যদি ফাৰ্মিং কৰে, তেতিয়াহ'লে 4 পৰা 5 লাখ টকা ইনভেষ্ট কৰিব লাগিব। তেতিয়াহে আপুনি মাছৰ ফাৰ্মিং কৰিব পাৰিব। এতিয়া আপোনাৰ পুখুৰীখন কিমান ডাঙৰ, সেইখন পুখুৰীৰ ওপৰত ভিত্তি কৰি আপুনি ইনভেষ্ট কৰিব। মাগুৰ মাছৰ খৰচ হয় 1 কেজি মাছ বনাওঁতে 130 পৰা 150 টকা। এই গুলচা মাছৰো তেনেকুৱা ছেম খৰচ হয়। 1 কেজি মাছ বনাওঁতে 130 পৰা 150 টকা খৰচ হয়। আপুনি 100 পৰা 150 টকাৰ খৰচ কৰি যদি আপুনি 1 কেজি মাছ বনায়, মাৰ্কেটত আপুনি যদি 300 পৰা 500 টকা ৰেট পায়, তেতিয়াহ'লে আপোনাৰ কিমান প্ৰফিট হৈ আছে হয়তো আপুনি নিজেই অনুভৱ কৰিব পাৰিছে। আপোনালোকে এইখন মাছৰ ওপৰত যদি ভিত্তি কৰি আপোনালোকে মাছৰ ফাৰ্মিংটো ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপোনাৰ বহুত ভাল হ'ব। আৰু যদি আপুনি নতুন ফাৰ্মাৰ হয়, হয়তো আপুনি ভাবিছে আমি নতুন ফাৰ্মাৰ হিচাপে আমি এইবিলাক মাছৰ ফাৰ্মিং কৰিব পাৰিম নে নাই। আমি আছাম ফিছ হেচাৰী ফালৰ পৰা আপোনালোকক যিমান পাৰোঁ সিমান আমি সহায় কৰিবলৈ সাজু আছোঁ। আপোনালোকে আমাৰ লগত খালি যোগাযোগ ৰাখিব, আমি যিমান পাৰোঁ সিমান সহায় কৰিম। আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব। ভিডিঅ'বিলাক চালে বহুতখিনি হয়তো আপোনালোকে জানিব পাৰিব, যিমান জানিব পাৰে। আৰু বাকী যিমানখিনি আপুনি হয়তো শিকিব পৰা নাই, সেইখিনি আমাৰ ঘৰলৈ যদি আহে, আমি ধুনীয়াকৈ ট্ৰেইনিঙৰ সুবিধা কৰি দিম। আপোনালোকে ট্ৰেইনিং লৈ আপোনালোকে এইবিলাক মাছ ফাৰ্মিং কৰিব পাৰিব। হয়তো আপোনালোকে যদি ভাবিছে যে না আমি এইবিলাক মাছৰ ফাৰ্মিং নকৰোঁ, এইবিলাক মাছৰ ফাৰ্মিং নকৰিলে কি হ'ব, আজিৰ দিনত হয়তো যিটো মাৰ্কেট আছে, আৰু 2 বছৰ 4 বছৰ 5 বছৰ পিছত হয়তো এই মাছৰ মাৰ্কেটটো হয়তো নাথাকিব পাৰে। কাৰণ এই সময়ত কি হৈছে, মাছৰ চাহিদাটো বহুত বেছি, মাৰ্কেটত ভেলুটো বেছি, মাৰ্কেটত দামটো বেছি। সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে মাছৰ ফাৰ্মিংটো কৰিব পাৰে। আৰু আমিতো সহায় কৰিমেই। আপোনালোকে মানে অকণমান চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ফাৰ্মিংটো আৰম্ভ কৰিব। যিহেতু নতুন ছিজন আহি গৈছে, নতুন ছিজনত আপোনালোকে আগতীয়াকৈ ৰেডি হ'ব লাগিব, পুখুৰীখন ৰেডি কৰিব লাগিব। আপোনালোকে কমেণ্ট কৰি জনাব যে নতুনকৈ যদি ভিডিঅ' দৰকাৰ হয়, আমি পুখুৰী ৰেডি কৰাৰ কাৰণে পুখুৰীৰ যিখিনি কাম আছে, এই কামৰ ওপৰত ভিত্তি কৰি আমি আকৌ এটা নতুনকৈ ভিডিঅ' আপোনালোকৰ আগত লৈ আহিম, আপোনালোকে চাব পাৰিব। আৰু 3 নম্বৰ কথাটো হৈছে কি, 4 পৰা 5 ফুট 6 ফুট 7 ফুট এইটো হৈছে চবতকৈ ভাল পুখুৰী, মানে চবতকৈ আমি ভাল পুখুৰী বুলি ক'ব পাৰোঁ। 4 পৰা 5 ফুট 6 ফুট 7 ফুট
ইমানখিনি যদি দ হয় পুখুৰী তেতিয়াহ'লে সবতকৈ বেছি ভাল। আৰু এইবিলাক পুখুৰীত আপুনি যিকোনো ধৰণৰ মাছৰ ফাৰ্মিং কৰিব, শিঙি, মাগুৰ, কাৱৈ, মানে এভৰিথিং অসমৰ ভিতৰত যিবিলাক মাছ আছে গোটেই মাছ আপুনি এনেকুৱা ধৰণৰ পুখুৰীত আপুনি ফাৰ্মিং কৰিব পাৰিব। 4 ফুটৰ পৰা 7 ফুট দ যদি হয়, আপুনি হয়তো বুজি পাইছে, মানে কোনো ধৰণৰ মাছ ইয়াত বাকী নাথাকে, গোটেই মাছ আপুনি ফাৰ্মিং কৰিব পাৰিব। মানে আপুনি একলগত গোটেইবিলাক মাছ দিব নালাগে, বেলেগ বেলেগকৈ মাছৰ ফাৰ্মিং কৰাটো বহুত ভাল। ধৰি লওক 10,000 শিঙি মাছ এৰিছে, ইয়াৰ লগত 1,000 বা 2,000 আপুনি কাৱৈ মাছ দিব পাৰে। মাগুৰ মাছো দিব পাৰে 1,000 2,000 পিচ বা 5,000 পিচ, মানে 1 বিঘা পুখুৰীৰ কথা মই কৈছোঁ। আৰু ইয়াৰ ভিতৰত ৰৌ মিৰ্কাও অকণমান দিব পাৰিব। মানে গোটেইখিনি মাছ একলগত বেছিকৈ দি পেলাই আপুনি ফাৰ্মিং কৰিব নোৱাৰিব। যিকোনো এটা মাছৰ ওপৰত আপুনি ধ্যান ৰাখিব লাগিব, হয়তো টপত ৰাখিব লাগিব। হয়তো শিঙি মাছ যদি বেছিকৈ দিছে বাকী মাছবিলাক কম দিব লাগিব। যদি মাগুৰ মাছ বেছিকৈ দিছে তেতিয়াহ'লে 7 ফুটৰ পৰা যেতিয়া নেকি 10 ফুট 15 ফুট পানী হৈ যাব, তেতিয়াহ'লে কি হয়, এই পুখুৰীত মানে যিখিনি অক্সিজেন থাকিব লাগে সেইখিনি তাতো নাথাকে, মানে অক্সিজেন ঘাটতি হৈ যায়। মানে তাৰ কাৰণটো হৈছে কি, ৰ'দৰ পোহৰটো আপোনাৰ 2 ফুট 3 ফুট 4 ফুটলৈকে ৰ'দৰ পোহৰটো যায়। তাৰ মানে তাতকৈ তলত আপোনাৰ ৰ'দৰ পোহৰটো নাযায়। ৰ'দৰ পোহৰ যদি নাযায় তেতিয়াহ'লে আপোনাৰ ফাইটোপ্লাংটন হৈ যাব বেছি। ফাইটোপ্লাংটন মানে গৈ পেলাই ফাইটোপ্লাংটন মৰা আৰম্ভ কৰিব। যেতিয়া নেকি মৰি যাব তেতিয়া অক্সিজেন শ্বৰ্ট হৈ মৰে। আৰু অক্সিজেন শ্বৰ্ট হৈ যদি মৰি যায় তাৰপিছত আপোনাৰ ব্লুম হোৱাৰ চান্স থাকে, মাছৰ বেমাৰ আজাৰটো বেছি হয়। সবতকৈ বেছি ভাল হয় 4 ফুটৰ পৰা 7 ফুট 6 ফুট ইয়াৰ ভিতৰত আপোনাৰ পানীটো লেভেল থাকিব লাগে। এতিয়া এইখিনিৰ ভিতৰত আপুনি কোনটো ধৰণৰ মাছৰ ফাৰ্মিং কৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। মাৰ্কেটত আপুনি গৈ চাব লাগিব কি ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপোনাৰ প্ৰফিটেবল হ'ব, আৰু কোনটো ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপুনি অধিক টকা উপাৰ্জন কৰিব পাৰিব। কথাটো হৈছে কি, মাছৰ মাৰ্কেটটো ভাল চাব লাগিব। এতিয়া চাওক, যিকোনো ধৰণৰ মাছৰ ফাৰ্মিং কৰিলে আপুনি প্ৰফিটেবল কৰিব নোৱাৰিব। যিবিলাক মাছৰ প্ৰফিট হ'ব সেইবিলাক মাছ আপুনি ফাৰ্মিং কৰিব। এতিয়া কোনটো ধৰণৰ মাছৰ ফাৰ্মিং কৰিব কমেণ্ট কৰি জনাব, আমি সেই মাছৰ বিষয়ে আমি আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া যদি আপোনালোকে শিঙি মাগুৰ মাছৰ ফাৰ্মিং কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। শিঙি মাগুৰ মাছ এইবিলাক মাছৰ চিট আপোনালোকে আমাৰ পৰা লৈ যাব পাৰিব, লগতে স্পনো পাই যাব। যদি স্পন আপোনালোকে নাৰ্ছিং কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব, স্পন লৈ যাব পাৰিব। আমাৰ ভিডিঅ'খন আজি এইখিনি আছিলে।